কাৰোবাৰ অবিহনে কোনেও অচল নহয়। অকল মানি ল'বলৈ অলপ সময় লাগে। মনত ৰাখিবা, যিজন মানুহে অলপতে বহুত সুখী হয়, সেইজন মানুহ সামান্য আঘাতত বহুতখিনি দুখ পায়। বুজিলানে প্ৰিয়? ভালপোৱা হওক বা বন্ধুত্ব, তৃতীয় ব্যক্তি আহিলে সকলো শেষ হৈ যায়। মানুহে তাৰ ব্যৱহাৰতেই বুজাই দিয়ে তাৰ জীৱনত তোমাৰ গুৰুত্ব কিমানখিনি। সময় যেতিয়া বেয়া হয়, তেতিয়া বহুত কিবা কিবি শুনিব আৰু সহ্য কৰিব লাগে। ছোৱালীসকলে জীৱনত দুটা বস্তু বিচাৰে, এটা হ'ল সন্মান আৰু আনটো হ'ল মন পচন্দৰ জীৱনসংগী এজন। বিষতকৈ বেছি বিষাক্ত হ'ল এজন মানুহৰ মিছা অভিনয়। আনৰ কথা নহয়, নিজৰ মনৰ কথা শুনা, কাৰণ তোমাৰ বেয়া সময়ৰ লগত তুমিয়ে যুঁজিব লাগিব। সাপ এটা যদি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে, মানুহে তাক লাঠিৰে মাৰে, আৰু সাপ এটা যদি মন্দিৰত প্ৰৱেশ কৰে, তেতিয়া মানুহে সেইটোক পূজা কৰে আৰু গাখীৰ খুৱায়। সেয়েহে মানুহে তোমাক সন্মান এনেই নকৰে, কৰিব তোমাৰ স্থান আৰু পৰিস্থিতি চাই। এইটো পৃথিৱীত দুখীয়া তেওঁ নহয় যিজনৰ ধন নাই। দুখীয়া সেইজন মানুহ যিজনৰ হৃদয়ত প্ৰেম নাই। মানুহৰ প্ৰিয় হ'বলৈ গ'লে অৰ্থনৈতিক যোগ্যতা লাগে। যিজনৰ কাষত অৰ্থ নাই, সেইজন মানুহে কেতিয়াও কাৰো প্ৰিয় হ'ব নোৱাৰে। কথাটো শুনিবলৈ বেয়া লাগিলেও এইটোৱেই বাস্তৱ।